গাভৰু ছোৱালী ঘূৰি 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 চোৱাৰ বয়স সেইটো মোৰ তথা ক্ষীৰতে নূৰ ল'বা মূৰতে উৰণি গাত পাতৰ দেখা নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো আজি আমি যাব লৈছোঁ খুৰা ঘৰত। কোন খুৰা কি কথা চব XYZ দেখুৱাই যাওঁ আপোনালোকক। মানে আপোনালোক কি ক'ম, টিকটক ষ্টাৰ যিজন খুৰা তেওঁৰ ঘৰত যাব লৈছোঁ। সকলোৱে ভিডিঅ'টো চাব শেষলৈকে। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। বৰক তেতিয়াহ'লে আজি খুৰা ঘৰলৈ যাওঁ। নমস্কাৰ, আমি আজি খুৰা ঘৰৰ বৰ্তমান খুৰা ঘৰলৈ আহিলোঁ। যিজন ষ্টাৰ তেওঁৰ ঘৰত পাই গ'লোহি আহি। এইজন সকলোৱে চিনি পায়ে চাগে, আৰু তেওঁ ভিডিঅ' বনোৱা কিছুমান জেগা দেখুৱাই আছোঁ। আৰু এইখন চিনি পাইছে চাগে, ইয়াতে বহুতকেইটা ভিডিঅ' দেখিছিলোঁ তেওঁ ভাগৰ। ইয়াতে বনাই ন ভিডিঅ' আপুনি? মই প্ৰায় এনেকুৱাতে ঘৰতে বনোৱা হয়, চোতালতে। আৰু ভাইটি আহিছে, বহুত ভাল লাগিছে দেই, মনতো বহুত আনন্দ ভাল লাগিছে। আপুনি যে আজি লগ কৰিব পাৰিলোঁ আপোনাক। দেওবাৰ আহিছে ভাইটি, আৰু প্ৰায় তোমালোকৰ নিচিনাবিলাক আহি এনেকেই আৰু এনেকৈ বনাই মেলি লৈ যায়হি মোৰ পৰা। ঠিক আছে দেই, ভাল লাগিলে আপুনি যে ইমান টাইম দিলে মোক। ঠিক আছে, ভাল লাগিলে, ইমান দিনৰ লগ কৰিম বুলি ভাবি আছিলোঁ। ধন্যবাদ পালোঁ। আহা এতিয়া বহোংগৈ অকণমান। আহিলা তোমাক বহুত ভাল লাগিছে দেই, তোমাক বহুত ভাল লাগিছে দেই। আহিবা এনেকৈ আমাৰ ঘৰলৈ, কেতিয়া প্ৰায় আহি থাকিবা। মাজে মাজে মই হাঁহ খুৱাই থাকোঁ। তোমাৰ আজি ভিডিঅ' পাইছিলা কেতিয়াবা আহি খাবাহি। আৰু আহিবা, আহিলে ভাল লাগে ন? হয়, আমাৰ সকলোৱে ভাল লাগে। মানুহ মাৰি দিবা মানুহ মাৰি দিব লাগে। লাগে আকৌ এটা হাঁহি মাৰি দেখোন। ৰাতিপুৱা যে মাৰিছিলে যে হাঁহিটো, কোনটো? ৰাতিপুৱা এটা হাঁহি মাৰিছিলে বোলে কাজিনা কালি। আছে হাঁহিলে বেলেগ নিজা নিজা হাঁহি আছে। এই বেলেগকেইটাক যে ইনচাল্ট যে কয় যে আপুনি যে আপোনাক কমেণ্ট দিয়া মানুহকেইটা, এই সেইকেইটাক যে আপুনি যে গালি যে দিয়ে যেতিয়া হাঁহিটো মাৰে, সেইটো হাঁহিহে লাগে আমাক। সেইটো হাঁহি লাগে নেকি? তোমালোকৰ মোক বেয়া বি কমেণ্টটো কি কৰিবা ন, হয় নহয়? তোমালোকৰ বেয়া বি কমেণ্ট মোক কি বুলি শব্দ এটা আছে নহয়, কি আছিলে লেট দেম গো। তোমালোকৰ কমেণ্টত এইটো দিওঁ দেই। তোমালোকৰ কমেণ্ট কৰি মোক কোনো নোৱাৰা। তোমালোকৰ কমেণ্টকেইটাক মই দেখিলে এনেকৈ হাঁহোহে মই। কমেণ্টত মোক দিছা তেনেকৈ মই হাঁহি দিওঁ দেই। সেই হাঁহিটোকে তোমালোকৰ কমেণ্টৰ উত্তৰটো হ'ল সেই হাঁহিটো মোৰ। ঠিক আছে দেই, বাই 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 বাই। নমস্কাৰ, আজি আমি মানে খুৰা ঘৰলৈ আহিলোঁ। চিনি পাই চাগে সকলোৱে, টিকটক ষ্টাৰ বুলি ক'লে বেয়া নহয়, মানে চেলিব্ৰিটিতকৈ কম নহয় মানে এজন খুৰা। ভাবিছোঁ আজি খুৰা ঘৰলৈ, মানে খুৰা আজি দেওবাৰ ছুটি আছে, মানে খুৰাই চাকৰিও কৰে, চবেই জানে চাগে। আৰু খুৰা ঘৰত আহিলোঁ। খুৰা মানে কেনেকৈ ভিডিঅ'বোৰ বনাই কি কৰে খুৰাকেইটা সুধিম। এতিয়া খুৰা আমাৰ লগত আছে, চিনি পাই চাগে চবেই। নমস্কাৰ দেই, নমস্কাৰ। আৰু তোমালোক যে আহিছা ভাল লাগে দেই, এনেকৈ আহিবা। আজি দেওবাৰ, আজি এনেই আজৰি দিন। আৰু ক'তো তেনেকৈ মই বাহিৰ হৈ নাযাওঁগৈ, ঘৰতে থাকোঁ। কিন্তু আবেলি সময়ত এটা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমলৈ যাম নেকি। প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে তোমালোকৰ নিচিনা ল'ৰাবিলাক আহে, প্ৰায়ে আহে। আহি লৈ এনেকৈ যিকোনো ভিডিঅ' কথা কৰে। আৰু তেওঁবিলাক লৈ যায়, কিনো ভাল পাইছে বা কিনো বেয়া পাইছে মই নাজানো। আৰু মোৰতো যে ইমান যে ল'ৰাবিলাক আহা তোমালোক, তাকে মই ভাবোঁ দেই। মই সাধাৰণ, আমিতো চেলিব্ৰিটি মানুহ নহয়, ভিডিঅ' কিছুমান বনাওঁ, এনেই জমনি কৰি বনাওঁ। মোৰ এইজটো তোমালোকে দেখিছাই, মোৰ বয়স কিমান, কেনেকুৱা কি কথা। আৰু মোৰ এতিয়া মানুহবিলাকে এক্টিংটো ভাল পায়, লাইক দিয়ে নে চায়নে, নে মোৰ কি মানুহটো বুঢ়া দেখি চায়, মই সেইটো এতিয়া ভাবি অন্তৰ নহয়। আপোনাৰ এক্টিংটো দেখি ভাল পায়। তোমাৰ নিচিনা তোমাৰ লগৰীয়া ল'ৰাবিলাকে, প্ৰায়বিলাকে কি কৰে আজিকালি আমি দেখিছোঁ নহয়, এই তিনিআলিৰ মূৰত গৈ বহিবগৈ, 3-4টা গোট খাব। গোট খাই লৈ লাহেকৈ মোবাইল উলিয়াব, মোবাইল উলিয়াই লৈ লাহেকৈ তাতে আৰু মুঠতে কি লিখোঁ কি নিলিখোঁ, এই বুঢ়া ওলালা চা, এই বুঢ়াক দে, এই চুট পাৰণি বুঢ়া কি কৰিছে এইখন, এইভাগে তোমালোকৰ কমেণ্ট লিখা, অন্য নিলিখে। আৰু প্ৰায় ছোৱালীবিলাক যে তাতকৈও এডুপ চৰা, যিবিলাক ছোৱালীয়ে কমেণ্ট কৰে তাতকৈও বেয়াকৈ ক'ব পাৰে। ল'ৰাবিলাকে চুট পাৰণি পাগল বুঢ়া সেইবুলিয়ে ক'ব পাৰে, কিন্তু ছোৱালীবিলাকে কিন্তু বহুত লেতেৰা কমেণ্ট লিখিব পাৰে দেই। এইটো কিন্তু মানিছোঁ আৰু দেই ছোৱালীবিলাকক।
এনে ভিডিঅ' আপুনি কেতিয়াবা বনাবলৈ ল'লে? মই ভাইটি ভিডিঅ' বনাইছিলোঁ যেতিয়া টিকটক প্ৰথমতে আছিল। টিকটকৰ দিনত তাৰমানে মই নাজানো যে ভিডিঅ'বিলাক হেৰি হয় বুলি, এই যে মোবাইলত বনাই মোবাইলত মই থৈ দিয়া নিচিনা ভাবিছিলোঁ। যিকোনো ভিডিঅ'বিলাক বনাই মই মোবাইলত মই থৈ দিওঁ বুলি ভাবোঁ যে এই যে জমনি কৰি অকণমান ধেমালি কৰোঁ, এইবিলাক যেতিয়া মই বুঢ়া হ'ম মৰিম তহঁতি চাব পাৰিবি মইনো কি কৰিছিলোঁ বুলি কৈ মোবাইলত মই বনাই ৰাখিছিলোঁ। কিন্তু মই নাজানিছিলোঁ যে এই বস্তু যে নেটত গৈ তোমালোকৰ মোবাইলটো ওলাইগৈ বুলি। তাৰপিছত মই এঠাইত এই এভাগ মন্দিৰত গৈ মই এটা ভোজ বনাই আছিলোঁ, খানা বনাইছিলোঁ। তাৰপৰা খানা বনাই থাকোঁতে তোমালোকৰ সমান ল'ৰা দুজন গ'ল মোৰ ওচৰলৈ, গৈ কৈছেগৈ মোক এনেকৈ জুমি জুমি চাইছে, এনেকৈ ঘূৰি ঘূৰি চাইছে। মই খানা বনাই আছোঁ যে, তাৰ মোক কৈছে খুৰা আপুনি ভিডিঅ' বনায়। তাৰপিছত মই এতিয়া চিধাই গ'লোঁ, মই ভিডিঅ' বনাওঁ মানে মইতো নবনাওঁ তেনেকৈ, মোৰ মোবাইলটোও বনাই থৈছোঁ দুটামান এইভাগ ক'লোঁ। তাৰপৰা মই নবনাওঁ। তাৰপিছত কৈছে বোলে হেই আপুনি বনায়, তেতিয়া তেওঁ মোবাইলটো উলিয়াই দেখুৱালে মোক, দেখুৱাই মোৰ ভিডিঅ' দেখুৱাই দিলে। আৰে মই মোৰ মোবাইলটো বনাই থৈছোঁ তোমাৰ তাত কেনেকৈ ওলাল? মই তেওঁক ধৰিলোঁ। তেতিয়া তেওঁ ক'লে কি মই তেওঁ বুজিটো নাপাওঁ, নেটনো কেনেকুৱানো কি কথা, আমাৰ দিনতো এইবোৰ নাই, তোমালোকৰ দিনতহে নেট ফেট এইবোৰ ওলাইছে, আমাৰ দিনতো নেট চেট ওলোৱা বস্তুটো নাছিলেই। তাৰপিছত মোক তেতিয়া দেখুৱালে, আপুনি বোলে ভিডিঅ' বনাব উৎসাহটো মোক দি দিলে যে আপুনি বনাবচোন, বনাব বৰ ধুনীয়া লাগে, আপোনাৰ ভিডিঅ'বিলাক ভাল লাগে, আপুনি বনাব, জমনি কৰি থাকিবচোন, আপোনাক দেখিলে তেওঁ হাঁহিব পাৰে, আমি হাঁহিও খোৱা এটা উঠিব। অ' হয় নেকি, তোমালোকৰ ভাল পাইছা নেকি? ঠিক আছে দাদা মই বনাম। এই বুলি কয় বনাওঁতে বৰ্তমান এয়া। আৰু কেতিয়াবা আপুনি দেখা পাইছিলে আপুনি যোৰহাট গৈছিলে নেকি? অঁ যোৰহাট গৈছিলোঁ। কিবা কামত গৈছিলে নেকি? এই এখন সৰু শ্বৰ্ট ফিল্মৰ এটা কাম কৰি আহিলোঁ তাত। মানে কাম হৈ গ'ল? কেতিয়া ৰিলিজ হ'ব এখন? এইখন এতিয়া তেওঁলোকেহে জানিব এতিয়া কেতিয়ানো ৰিলিজ কৰে। এতিয়া এই 31 জুনৰ দিনাখন দিম বুলি কোৱা শুনিছোঁ। এতিয়া জানো দিয়ে নে নিদিয়ে নে নাজানো আৰু দেই। আপুনি যে গাড়ীত যায়, পূৰা ৰেলত আহে, মানুহে যেতিয়া আপোনাক লগ পায়, চিনি পাই বোলে মাতে আমাৰ পুৰা টিকটক ষ্টাৰ কিবা, আপোনাৰ ফেমাছ নামটো কি জানে? আপুনি গম পায় নাপায় নাজানো, আপোনাৰ টিকটক ষ্টাৰ বুলি জানে। এইটো বাৰু মই নাজানো। আপুনি নাজানিব পাৰে, নাজানো, কিন্তু আপোনাৰ মুহিম বৰা বা কিবা বুলি আপোনাক চবেই নাজানে, কিন্তু আপোনাৰ টিকটক ষ্টাৰ বুলি বেছিকৈ জানে। হ'ব দিয়া ইমান এটা ইমানতে সামৰণি মাৰিছোঁ পুৰা। ধন্যবাদ থাকিল, তোমালোকে চাবা বুলি বহুত আশা থাকিল। আৰু ভাইটিটোৱে এনেকৈ ভিডিঅ' এটা লৈছে, লৈ মোক লৈ বনাইছে, তোমালোকে সকলোৱে যেন আদৰি লৈ চোৱা তাৰে কামনা কৰিলোঁ। আৰু লাইক শ্বেয়াৰ যি কৰা সেইটো তোমালোকৰ ওপৰত বিচাৰ্যৰ বিষয়, তোমালোকক এৰি দিছোঁ দেই। ধন্যবাদ থাকিল তোমালোকে। ধন্যবাদ, থেংক ইউ।